এটাৰ লগত দুটা হৈছে। এতিয়া আজি জিলমিল শাকৰ ভাজা খাব লাগিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অমিতা পাত দিলোঁ আৰু এইবাৰ দালিত দিম। এটাৰ লগত দুটা হৈছে, এটাৰ লগত এটা ফ্ৰী। এইবাৰ আহিলোঁ মই জিলমিল শাক চিঙবা। এয়া আজি জিলমিল শাকৰ ভাজা খাব লাগিব। বহুত হৈছে আমাৰ জিলমিল শাক। খালে চা জিলমিল শাক আৰু জিলমিল শাকৰ লগতে মই দুটামান গুৱামুলিৰ পাতো দিছোঁ, তেনেহ'লে ভাজাখন খাই বহুত ভাল লাগিব। এয়া মোৰ শাক কটা হৈ ৰেডি হ'ল। এইবাৰ বনাম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুকত চাই আৰু ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চালে মোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই তেলত নহৰু পিঁয়াজ আৰু জ্বলা দিছোঁ আৰু মই এইখিনি তেলখিনি দিয়াতে মোৰ ভিডিঅ' কৰা নহ'ল। এইবাৰ এইখিনি ৰঙা পৰি গ'লে শাকখিনি দি দিম। নহৰু পিঁয়াজখিনি ৰঙা হৈছে, এইবাৰ শাকখিনি দি দিম। এয়া নিমখ দিলোঁ, হালধি অকণ দিম আৰু মই মোবাইলটো হাতেৰে ধৰি আছোঁ, তাৰ তাতে কেমেৰাটো ইফাল সিফাল হৈছে। এতিয়া ঢাকনি গুচাই দিলোঁ। এয়া শাক ভাজি মোৰ হৈয়ে গ'ল, আৰু অলপ সময় ভাজিলে হ'ব, কাৰণ শাক ভাজা বেছি সময় ভাজিব নালাগে। শাক ভাজাটো এয়া শাক ভাজি মোৰ হৈ গ'ল। শাক ভাজি লগত আছে বিন আলু ভাজি আৰু এই কেঁচা চালাড, নেমু টেঙা তো আৰু অমিতা দালিত দিয়া। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।